हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে কুশলে আছে আজি পুনৰবাৰ নতুন এটি ভিডিও লৈ মই ডিংকি আপোনালোকক মোৰ চেনেলটোত স্বাগতম জনালো আৰু আজি বহুত দিন মূৰত মই এটি ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰত আশা কৰো ভিডিওটো আপোনালোকে লাষ্টলৈকে চাব আৰু বহুত বেছি মৰম দিব আৰু এতিয়া মই যাবলৈ ওলাইছো নামঘৰত কাৰণ আমাৰ ৰাইজে প্ৰতি বছৰ বহুত ডাঙৰকৈ আই পূজা পাতে আৰু এবাৰ হ'ল গোল্ডেন জুবলি আৰু আই ভগৱতী থানতে যাম মই এতিয়া আৰু তাতে কেনেকুৱা পূজা হয় কোন কোন আহে হেবিলাকে আপোনালোকৰ লগত অলপ শেয়াৰ কৰিব বিচাৰিছো আৰু তাৰে আগত তাত যোৱাৰ আগত মই অলপ ফুল চিঙি নিkia দোকানো যাম আৰু 4 দিনীয়া পূজা হয় আজি হ'ল লাষ্ট পূজা 3 দিন পূজা হৈ গ'ল তো ভিডিওটো আপোনালোকে আগলৈকে চাই থাকিব বৰষুণ একদম মনচন বেয়া হৈ গৈছিলে কিন্তু এতিয়া বৰষুণ কমি গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছো এয়া বাবু বাক মাতা বাবু অবা बोला बोला दुजनी मामी आही गल हेलो খোৱা হৈ আছে আইতা কি খাইছে চাহ খাইছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোক লাগিছে ন এফালে ফল মূল কাটা হৈছে তুমি কি কাটিছে নাৰিকল কাটা হৈ আছে পুৰা পানী দি দিবি পূজা কৰিলে আপুনি ভিতৰত নাম চলি আছে আৰু মই আৰু মাহী অলপ ওলাই আহিছোঁ মাহী ঘৰত যাওঁ অলপমান টাইমৰ কাৰণে আকৌ আহি কেনে দেখাই থাকিম আপোনালোকক চাই থাকিব এই আমাৰ নিবিৰো আহি গ'ল ব'লা তোমালোকৰ ঘৰতে গৈ আছোঁ আইতা কিবা ক'ব নেকি হাই ভালকে খোৱা ভালকে ইউটিউবত দিম আপোনালোকক আইতা তো বেলেগ দুনিয়াতে আছে ও বাই মামা মৰম বাই ঐ ভিনি আহিছে প্ৰিয়া ক'ত গ'ল মোৰ মৰম লগা বৌ এইজনী বৌ এইফালে মামী বান্ধি লৈছোঁ একদম গৰম অলপ টাইম ৰেষ্ট লৈছিলে এতিয়া আকৌ আৰম্ভ কৰিছে নাম কিবা ক'ব আপুনি আমাৰ ইউটিউবাৰ মামা বিভিন্ন ধৰণৰ ভক্তসকল আহিছে লগতে ময়ো আহিছোঁ টুপি পিন্ধি আহিছোঁ এটা কামনা কৰিছে বেলেগ কথা চ' আহি খুব ভালেই লাগিছে ভাল লাগিছে আমাৰ ডিংকি ইয়াতে ভিডিঅ' কৰি আছে আৰু তাই চেনেলটো সকলোৱে গমে পায় ডিংকি ব্লগ আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া নাম প্ৰসংগ হৈছে বেছি কথা নকওঁ छोटा
এইটো এইখন আমাৰ পুনৰবাৰ ডাঙৰীয়া কথা এটা মই ইতিমধ্যে চেংচন হৈ গৈছে। আপোনালোকৰ ইয়াৰে কমিটিৰ এজন সভাপতিৰ নাম দিলে আমি আহি আধাৰবিলাক লৈ কামেই আৰম্ভ কৰিব পাৰিম। এটা শুভ সংবাদ মায়ে আচলতে এই সংবাদটোৱে দিয়াবলৈ কাৰণে মোক একেবাৰে শুভ সময়ত আনি দিছে। তো মই ভাবোঁ তাতকৈ আৰু ভাল সেইটো আৰু বেলেগ কথা হ'ব নোৱাৰে। মাৰ আশীৰ্বাদৰ কাৰণে এইখন মই আগবঢ়াব পাৰিছোঁ। হেল্ল' গাইজ, আজি আমাৰ আই পূজাৰ মানে গোটেইখিনি নিয়ম মানে যেনেকৈ আমি কৰোঁ আইপূজা দেখুৱাই আছে, আপোনালোকে চাব আৰু তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে তাই আগবাঢ়ি যায় আগলৈ। আমি এতিয়া নাও চাব গৈ আছো দেই। বল 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 সবনা পায়ার বলক বলা বলা বলক খেলা করে বলক তুমি কিবা কবা? বহুত বছৰৰ পিছত আহিছা ন? বহুত বছৰৰ পিছত আহিছো আজি। এনে সৰুতে অহা আজি মানে বিৰাট ভাল লাগিছে আৰু আহিব পাই। বহুত বছৰ পিছত আৰু মানুহ আছে। ইমান দিন ৱেইট কৰি 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 পূজা খতম। চবফালে পানী পানী হৈ গৈছে, মাজত ধুনীয়া ৰাস্তা। পানী এইফালে পানী পিছলি পৰি নাযাবি, খোৱাৰ পিছত দেখাম। এতিয়া আমি খিচিৰিও পাই গলো।
পুৰা খিচিৰি খাই আছে গৰম লাগিছে গৰমে আমাৰ ছোৱালীকেইজনী পুৰা দৌৰি খিচিৰি খাই আছে বঢ়িয়াকৈ অঁ ভালকৈ খা তই এই বল সিহঁতক চাই থাকিব তই ইয়াত চাওক পুৰা মানুহৰ খিচিৰি খাই আছে ইয়াতে আমি খাওঁহে এতিয়া ভালকৈ মন্দিৰ খালী হৈ গ'ল কেইজনমানে আছে আৰু অনিমা আৰু ময়ো এতিয়া ঘৰ যাবলৈ ওলাইছোঁ ঘৰ গৈ ভিডিঅ'টো সামৰণি মাৰিম ক'ত গৈ আছোঁ ঘৰত হাই চুমু দি দিয়া চুমু দি দিয়া আৰু মই ঘৰ আহি পাই গ'লোঁ বহুত বেছি ভাগৰ লাগিছে ৰাতিপুৱাই ওলাই যোৱা আৰু এতিয়া 7টা বাজিবৰ হ'ল এতিয়া ফ্ৰেছ হৈ অলপ আৰাম কৰিম তাৰ বাবে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অলৰেডি বহুত দীঘল হৈ গ'ল ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে বহুত বেছি ভাল পাব আৰু ৰাতিপুৱা বৰষুণ দি থকাৰ বাবে চবৰে মনটো বহুত বেয়া হৈ আছিল কিন্তু তাৰ অলপ পিছতে ৰ'দো নাই বেছি গৰমো নাই আৰু বৰষুণো নাই ধুনীয়াকৈ বুজাটো হৈ গ'ল চবৰে মনটো বহুত বেছি ভাল লাগিল আৰু মোৰ ভিডিঅ'বোৰত লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ পুনৰবাৰ লগ পাম অন্য এটি ভিডিঅ'লৈ আজিৰ বাবে বাই বাই